এখন টেবুলৰ এগেইনষ্টত আমাৰ তিনিজনকৈ আমাৰ অফিচিয়েলছ থাকিব আমাৰ কাউন্টিং সুপাৰভাইজাৰ কাউন্টিং এসিস্টেন্ট আৰু আমাৰ মাইক্ৰো অবজাৰ্ভাৰ প্ৰত্যেকটো হলত 42 জনকৈ আমাৰ তেনেকুৱা কাউন্টিং অফিচিয়েলছ থাকিব ইভিএম তেনেকুৱা ধৰণৰ আমি বিসংগ দেখিবলৈ পাওঁ বা কোনো ধৰণৰ কোনোবা সিউ যদি আমি তেনেকুৱা ধৰণে আমি ৰিজাল্ট আমি যদি ৰিট্ৰিভ কৰিব নোৱাৰো তেতিয়াহলে তাৰ কাৰণে আমাক অলৰেডি ব্যৱস্থা দিয়া হৈছে আমাৰ যেহেতু প্ৰত্যেকটো ইভিএমৰ লগত আমাৰ ভিভিপেট থাকে তাত আমাৰ ভিভিপেট স্লিপ থাকে যদি আমি কিবা কাৰণত সিউৰ ৰিজাল্টটো আমি উলিয়াব নোৱাৰো তেতিয়াহলে ভিভিপেট স্লিপ গণনা কৰি আমি এইসমূহ পোলিং ষ্টেচনৰ ক্ষেত্ৰত আমি ভোট গণনাৰ ব্যৱস্থা কৰিম বা তেনেকুৱা ধৰণৰ কাউন্টিং এজেন্টৰ কিবা যদি অবজেকশন থাকে তেতিয়াহলে তেওঁলোকে অবজেকশন তেওঁলোকৰ দাখিল কৰিব পাৰিব আৰু অবজেকশন দাখিল কৰাৰ ভিত্তিত তেওঁলোকে কি ভিত্তিত অবজেকশনটো দিছে সেই কথাখিনি বিবেচনা কৰি আমাৰ যে কাউন্টিং হলত যে এসিস্টেন্ট ৰিটাৰ্নিং অফিচাৰ থাকিব আমাৰ দুইটা হলত দুজন এসিস্টেন্ট ৰিটাৰ্নিং অফিচাৰ থাকিব ৰঙিয়াৰ কাৰণে সাৰ্কেল অফিচাৰ ৰঙিয়া আৰু কমলপুৰৰ কাৰণে সাৰ্কেল অফিচাৰ কমলপুৰ থাকিব আৰু তেওঁলোকে আলটিমেটলি ডিসিশন ল'ব যে সেই পাৰ্টিকুলাৰ পোলিং ষ্টেচনটোত ৰিকাউন্টিংৰ কিবা দৰকাৰ আছে নেকি এইখিনি সম্পৰ্কে ব্যৱস্থা লোৱা